মজা ঔটেঙা আৰু উম্বে শাক এইটো জবৰা মানে জাবৰ এনেকে খাইছোন বুলি তোক দেখাই দিছে মোবাইলত এয়া গাহৰি কাটিছে লৈছো অকমান জোকাইলে আছোন কেলা আধা কেজি লৈ ললো বেঙেনা ইফালে আহি গ'ল তুৰৈ নহৰু আৰু আহি গ'ল সাদা অম্বে শাক আৰু এইটো পাঁচফোৰণ মছলা আৰু আহি গ'ল এইটো গাহৰি আধা কেজি ইফালে আহি গ'ল আজি গাহৰি এইটো অম্বে শাকটোৰ লগত বনাম তাৰপিছত এইফালে আহি গ'ল কণ এইবোৰ সৰু সৰু মানে ঔটেঙা 4টা লৈ আহিলো 5 টকাকে এটাত এতিয়া ঔটেঙা আৰু এইটোৰ লগত খাম আমি গাহৰিটো আজি বজাৰটো হিমানে এতিয়া আমি বনালগো লাগা খাবালগো লাগা কৰিব লাগে এতিয়া ধুই লওঁ ধুনীয়াকে গাহৰিৰ লগত দি দিম খাই ভাল লাগিব বইলে কৰিম আৰু বইল টাইপৰ বনাম খাই খুবেই ভাল লাগিব ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰি দিব এতিয়া এইটো গাহৰি আৰু উম্বে শাক ঔটেঙাৰ লগত বনালো এয়া বনি গ'ল অলৰেডি এতিয়া খাবালগো লাগাহে আৰু দেই ইমান ধুনীয়া লাগিছে নহয় গোন্ধটোৱে বহুত ভাল লাগিছে মানে তেল অকমান লাইট দি দিছো আৰু পিয়াজ এটা দি দিছো আদা নহৰু দি দিছো আৰু উম্বে শাক আৰু এই সৰু ঔটেঙা দি দিছিলো কাটি পেলাই এয়া এতিয়া খাবলৈ খুবেই ভাল লাগিব গোন্ধটোৱে বৰ ধুনীয়া কৰিছে কাৰোবাৰ যদি খাবলৈ মন গৈছে আহিব খাব পাৰিব হেল্ল' গাইছ আজি এয়া ৰাতিপুৱা খানাটো গাহৰি মঙহ এই মঙলবাৰ আজি মজা ঔটেঙা আৰু উম্বে শাক এইটো জবৰা মানে জাবৰ মিঠা বহুত মিঠা মিঠা ক'বলৈ ভাষা নাই ইমান ভাল লাগিছে নহয় Insulin. Hah? ভিডিওটো চাই লাইক শেয়ার করে দিব
গাহৰি মেইন আজি কেইবাদিনৰ খাবলৈ নোপোৱাকৈ সেইকাৰণে আজি আনি লৈছোঁ ঠিকছে খাম। बेटा आ गया खाब এতিয়া খুবেই ভাল লাগিছে খাই পেলাই এনেকৈ খাব আপোনালোকেও। এইটো অম্বে শাক আৰু ঔটেঙা ভাজি ইমান ভাল লাগিছে নহয়, ক'বলৈ ভাষা নাই। ये किंचिली बहुत चिका है, 300 खा लिए मैंने, पेट में पूरा जलन हो गया। यह थाली उदং सब खाए है, अकल भोट जलकिया एडोखर থাকি गल और भात केटामान থাকি गल, एकेटा नाखाओ पूरा पेट भरि गल, मांस सब शेष, जाबर शेष।